তিনটিলা বাজাৰত নতুনকৈ কেটেল মাৰ্কেট যিহেতু চেংচন হ'ল, সেইটো মুকলি কৰিবৰ কাৰণে আহিছোঁ। বৰষুণটো বহুত দিছে, বতৰটো ভাল নহয়। তথাপিও যিহেতু আমাৰ আজি অপেনিং কৰিব, সেইটো মই সকলো ৰাইজক কামনা কৰোঁ যে এই সীমাবদ্ধ BTC এৰিয়াৰ যিটো বাজাৰ, এইটো ভালকৈ চলিব। আৰু আজি আমি অলপ পিছতে মুকলি কৰি যাম। আৰু সকলোকে অনুৰোধ কৰিছোঁ যেন আমাৰ কেটেল মাৰ্কেটটো যিহেতু বহুত বছৰৰ পিছত আমি খুলিব পাইছোঁ, ইয়াৰ কাৰণে সকলো ৰাইজে ইয়াক গুৰুত্ব আনি বিক্ৰী কৰিব আৰু ভালকৈ আমাৰ এই এৰিয়াৰ বিজনেছটো সকলোৱে মানে এনজয় কৰিব। আজিলৈকে BTCত কিমানখন গৰু বজাৰ চলিছে? খাটাকৈ মোক ক'ব নোৱাৰোঁ। আমি যিহেতু BTCৰ ডিচিশ্যন হৈছে আমাৰ কেটেল মাৰ্কেটটো অপেনিং কৰাৰ কাৰণে, ইয়াৰ কাৰণে বোধহয় বিভিন্ন ডিষ্ট্ৰিক্টতো অপেনিং হৈছে। মই কিমান সংখ্যা আজিলৈকে বাজাৰ হৈছে মই ক'ব নোৱাৰিম, কিন্তু কেটেল মাৰ্কেটটো চব ডিষ্ট্ৰিক্টতো হৈছে। আজি আমাৰ তিনটিলা আনন্দনগৰ গৰু বজাৰ, তো আমাৰ ধনেশ্বৰ গোহাৰীৰ নেতৃত্বত আজি গৰু বজাৰখন মুকলি কৰা হ'ল। আমি এই অঞ্চলৰ ৰাইজে আমি ধনেশ্বৰ গোহাৰী ছাৰৰ নেতৃত্বত যিহেতু গৰু বজাৰখন পালোঁ, আমি বহুত আনন্দিত হৈছোঁ। আমাৰ ইয়াতে ব্যৱসায় বাণিজ্যত আজি আমাৰ বহুত উপকৃত হ'ল। ৰাইজে আমাৰ বহুত ইয়াত বিজনেছ কৰি বহুত মানুহে চলিব পৰা অৱস্থা হৈছে। আমি ধনেশ্বৰ গোহাৰী ছাৰক ধন্যবাদ যাচিছোঁ। লগতে আমাৰ এই অঞ্চলৰ ব্যৱসায় বাণিজ্য কৰা সকলো ব্যক্তি উন্নতি হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতু টেণ্ডাৰ হৈছে, নিবিদা পাইছোঁ আমি, BTC অঞ্চলতো অসুবিধা নাই। এতিয়া আমি বাহিৰৰ কথাটো ক'ব নোৱাৰোঁ। বিক্ৰী কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা নাই। এনে যে আহ্বান জনাওঁ, যিহেতু আমাৰ তিনটিলা আনন্দনগৰ পশু বজাৰ মুকলি কৰা হ'ল, আমি সকলো ৰাইজক আহ্বান জনাইছোঁ সকলোৱে যাতে ইয়াতে গৰু লৈ আহে আৰু গৰু বিক্ৰী কৰিব পাৰিব, ইয়াত গৰু কিনিবও পাৰিব। আমি সকলো ৰাইজক আহ্বান জনাওঁ যাতে সকলোৱে ইয়াতে বজাৰত আহে। তিনটিলা আনন্দনগৰ বাজাৰ খোলাৰ কাৰণে আমি বহুত আমি আমাৰ ৰাইজবিলাক বহুত ভাল পাইছে আৰু আমাৰ বড়োসকলো বহুত ভাল পাইছে। আমি সবাই যাতে এনেকুৱা বাজাৰটো খুলি কিনি আমি বহুত দিন ৰাখিব পাৰে আৰু আমাৰ ইয়াত বড়ো মুছলিম হিন্দু মুছলিম সবাই আমাৰ যায় ভাইগিলান সবাই গৰু আনিব পাৰিব আৰু বিক্ৰী দিবৰ পাৰিব। আৰু আমি আজি আনাৰ লগে লগে আমাৰ গৰুটো ইয়াতো বিক্ৰী হৈ গৈছে 8,300 টকাত বিক্ৰী হৈ গৈছে। ইয়াৰ কাৰণে মোৰো বহুত ভাল লাগছে। ইয়াত ওচৰে পাজৰে যদি গৰু বাজাৰটো যদি থাকে, আমাৰ কিবা যদি অসুবিধা হয় আমি তাতে আনি পেলাই গৰুটো বিক্ৰী দিব পাৰে। ইয়াৰ কাৰণে আমি সবাই ৰাইজক ইয়াতে তিনটিলা আনন্দনগৰ বাজাৰত আনিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু অনুৰোধ কৰিছোঁ। আপোনালোকৰ নাইগাঁও হোক বা কোকৰাঝাৰ হোক, নাইগাঁও, কাংক্ৰিকলা, ডাবৰগাঁও, আপোনালোকৰ ৰাইজ যাতে ইয়াত আনি পেলাই গৰুটো আপোনালোকে বিক্ৰী কৰিব পাৰিব। ইয়াৰ কোনো অসুবিধা নহ'ব। আৰু ইয়াৰ কাৰণে আমি আজি এই তিনটিলা বাজাৰৰ আমাৰ ধনেশ্বৰ গোহাৰী ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণে আৰু হাগ্ৰামা মহিলাৰী চিফ ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ কাৰণে আমাৰ আজি বড়োসকলৰ গৰুগিলান যাতে ইয়াত আনি যাতে আমি বিক্ৰী কৰিব পাৰে, এনেকুৱা যাতে আমি সবাই ভাই চলিব পাৰে, ইয়াৰ কাৰণে আমি সব ৰাইজকে আমি আহ্বান জনাইছোঁ। আপোনালোকে তিনটিলা আনন্দনগৰ গৰু বাজাৰত লৈ পেলাই আপুনি যাতে ইয়াত বিক্ৰী কৰিব পাৰিব। মই এইখিনি কৈ পেলাই মোৰ বক্তব্যটো সামৰি জনাইছোঁ। তাৰমানে আপুনি বজাৰখনৰ প্ৰথম বিক্ৰেতা? ইয়াতে আমি তিনটিলা বাজাৰতে ফাৰ্ষ্ট আমি আনিছোঁ। আনাৰ লগে লগে আমি ফাৰ্ষ্ট বিক্ৰী কৰিব পাৰিছোঁ 8,300 টকাৰ আমি ইয়াত বিক্ৰী কৰিব পাৰিছোঁ। তাৰ জন্য মোৰ বহুত মানে মোৰ ভাল লাগছে। ইয়াৰ কাৰণে মই সবাইকে কওঁ, অনুৰোধ জনাই কিনি সবাইকে কওঁ, আপোনালোকে সবাই ইয়াত আনি পেলাই গৰুটো বিক্ৰী কৰিব পাৰিব।